বৰষুণ। আকাশৰ পৰা বৰষুণৰ টোপালবোৰ পৃথিৱীলৈ আহি পৰে মানে বৰষুণজাক একেবাৰে চঞ্চল হৈ উঠে। এজাক বৰষুণত প্ৰাণ ভৰি তিতিবলৈ আপোনাৰ মন যায়নে? নাইবা কাৰোবাৰ কথা মনত পেলাই কোনেও নেদেখাকৈ বৰষুণজাকৰ আৰে আৰে কান্দিবলৈ মন যায়নে? বৰষুণৰ শব্দটো শুনাৰ লগে লগে আপোনাৰ মন ৰোমাঞ্চিত হৈ উঠেনে? মোৰ হ'লে উঠে। কিন্তু প্ৰায়ে আমি মানুহবোৰে অইনে কি বুলি ভাবিব সেই কথা ভাবিয়েই নিজে বিচৰা কামবোৰ কৰাৰ পৰা বহু আঁতৰত থাকোঁ। ফলত কি হয়, আমি মানুহজন ভিতৰি ভিতৰি মৰি যাওঁ। আমাৰ জীৱনটো বেলেগৰ ভাল পোৱা বেয়া পোৱাবোৰ বিচাৰ কৰি থাকোঁতেই শেষ হৈ যায়। নিজলৈ ভাবিবলৈ আহৰিয়ে নাই। গতিকে এতিয়াৰ পৰা বেলেগে কি ভাবিব কি ক'ব সেয়া ভবাৰ সলনি নিজে কি কৰি ভাল পায় সেইবোৰ কাম কৰিবলৈ আৰম্ভ কৰক। দেখিব জীৱনটো তেনেই সুন্দৰ, তেনেই সুখকৰ। দেখিছেই নহয়, মানুহবোৰক কেৰেপ নকৰি মই কিদৰে বৰষুণজাক উপভোগ কৰিলোঁ। এই সৰু সৰু সুখবোৰ আমাৰ জীৱনটো সুন্দৰভাৱে চলাই থকাৰ চালিকা শক্তি। নিজৰ ভালপোৱাবোৰক প্ৰাধান্য দিয়ক, কাৰণ কুছ তো লোগ কহেংগে লোগোं কা কাম হে